এতিয়া মানে সেই সমস্যাটো মানে এতিয়া কি ক'ম মই এই টিচাৰবিলাকতো ইয়াত আছে নে নাই মই নাজানো এতিয়া কথাটো হ'ল যে সেইটো ইংৰাজী ছাবজেক্টত হৈছিলে ইংৰাজী ক্লাছত ইংৰাজীতে বুজাব লাগে হা হা অঁ অঁ এতিয়া সেইটো মানে কি এতিয়া মেনেজমেণ্ট কোন আছে এতিয়া মেনেজমেণ্টৰ কথা পাতিব লাগিব পাতি পেলাই মই সেইটো কথা ক'বা যে মাতিবৰ কাৰণে ছাৰ এজন আছে মাতিবচোন বোলে কথা অলপ ক'ব তেতিয়া মোক মাতিব দিবা মই তেতিয়া কথাটো কম ঠিকছে মানে ঠিক আছে এইটো বেয়া কাম কৰি আছে দুটা মিডিয়ামত পঢ়াম বুলি কৈ পেলাই যদি অকল এটা মিডিয়ামতে পঢ়াই থাকে এইটো বহুত ইনজাষ্টিছ হৈছে ইংলিছ মিডিয়ামতো পঢ়াম অসমীয়া মিডিয়ামত পঢ়াম বুলি ক'লে অকল অসমীয়া মিডিয়ামতে পঢ়াই সেই টিচাৰজনে অলপ শিকিব লাগিব ইংৰাজীটো অকল অসমীয়াত কৈ থাকিলে নহ'ব দৰমহাবিলাক লৈ থাকিলে নহ'ব যিজন টিচাৰে কৰিছে এইবিলাক কামবিলাক দৰমহাটো লৈ থাকিলে নহ'ব দুটা পঢ়াবৰ কাৰণে নটিচ দিছে নামভৰ্তি কৰিছা অকল অসমীয়াত কৈ দুটা মিক্স কৰি পেলাই কওঁ হয় নাই মোক ক'বা তুমি কোনখন শিক্ষা ছাৰজনক মাতিব লাগে বুলি কৈছিলোঁ বহুত ভাল ভাল কথা কৈছে বুলি ক'বা ঠিক আছে ধন্যবাদ